বিশ্বৰ আটাইতকৈ কম যাত্ৰীবাহী বিমানখন স্কটলেণ্ডৰ ৱেষ্ট আৰু পাপা ৱেষ্ট নামৰ দুটা দ্বীপৰ মাজত চলাচল কৰে। এই দুটা দ্বীপৰ মাজৰ পাৰ্থক্য প্ৰায় 2.7 কিলোমিটাৰ আৰু আপুনি জানি আচৰিত হ'ব যে এটা দ্বীপৰ পৰা আনটো দ্বীপলৈ বিমানেৰে যাত্ৰা কৰিবলৈ মাত্ৰ 2 মিনিটকৈও কম সময়ৰ প্ৰয়োজন হয়। আপুনি জানেনে যে ছোৱালী দেহত ইৰ্টমেনিয়া নামৰ এটা ৰোগ পোৱা যায়, য'ত তেওঁলোকে বেছি ধুনীয়া বুলি ভাবে আৰু সকলোৱে তাইৰ প্ৰেমত কৰিবলৈ উন্মাদ বুলি ভাবে। উত্তৰাখণ্ডত ৰুদ্ৰপ্ৰয়াগ জিলাত অৱস্থিত কেদাৰনাথ মন্দিৰটো গুৰু শংকৰাচাৰ্যই নিৰ্মাণ কৰিছিল। ব্ৰিটেইনৰ এটা টেক ষ্টাৰ্টআপ পলিমেট্ৰিয়াই প্লাষ্টিকৰ ধৰ্ম সলনি কৰা উপায় বিচাৰি উলিয়াইছে। এই প্ৰযুক্তিৰ জৰিয়তে এতিয়া জৈৱ বিঘটিত প্লাষ্টিক তৈয়াৰ কৰিব পৰা যাব আৰু ইয়াক পুনৰুদ্ধাৰো কৰিব পৰা যাব। বন্ধুসকল, এই পোকবিধ ষ্টেগ বিটল নামেৰে জনা যায়। আপুনি জানি আচৰিত হ'ব যে কেইবছৰমানৰ আগতে এজন জাপানীজ প্ৰজননকাৰীয়ে এটা ষ্টেগ বিটল ৰাখিছিল আৰু ইয়াক $98,000 অৰ্থাৎ প্ৰায় 65 লাখ টকাত বিক্ৰী কৰিছিল।